যিটো কথা আমি নিজেই নিজক কওঁ সেয়াই আমি হৈ যাওঁ, কাৰণ আমাৰ অৱচেতন মনে তাক গ্ৰহণ কৰি লয় আৰু তাৰ অনুসৰিয়েই অৱচেতন মনে কাম কৰিবলৈ আৰম্ভ কৰে। এই ভিডিঅ'টোৱে আপোনাৰ জীৱনটোক সলনি কৰিব পাৰে। ইয়াৰ আগলৈ মই আপোনালোকক যিকেইটা কথা ক'ম, যদি সদায় ৰাতিপুৱা 21 দিনলৈ আপুনি এইকেইটা কাম কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে। ইয়াৰ দ্বাৰা আপুনি সদায় সুখী হৈ থাকিব পাৰিব। আপোনাৰ মনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব। আপোনাৰ ব্যৱহাৰ আৰু আচৰণত এক পৰিৱৰ্তন আহিব। আপোনাৰ ভিতৰত থকা নেতিবাচকতা, উদ্বেগ আৰু উদাস লাহে লাহে নাইকিয়া হৈ যাব। আপুনি আজিৰ তাৰিখটো টুকি ৰাখক আৰু 21 দিনৰ পাছৰ তাৰিখটো নিজক চাব। আপোনাৰ দৈনন্দিন জীৱনত কি কি সলনি হৈছে। ইয়াৰ বাবে আপুনি মোৰ এটা চৰ্ত ৰক্ষা কৰিব লাগিব। মই কৈ যোৱা কথাবোৰ আপুনি মোৰ লগে লগে কৈ যাবও পাৰে বা নকলেও শুনি তাক কল্পনা কৰি ল'বও পাৰে। উদাহৰণস্বৰূপে মই যদি কওঁ মই মোৰ জীৱনত বহুত সুখী, তেনেহ'লে আপুনি নিজকে সুখী মানুহৰ দৰে অনুভৱ কৰি ল'ব লাগিব। আৰু বাৰে বাৰে আপুনি যদি নিজক নিজেই কয় যেন আপুনি বহুত সুখী, তেনেহ'লে এটা সময়ত আপোনাৰ অৱচেতন মনে তাক গ্ৰহণ কৰি ল'ব আৰু অৱচেতন মনে তাকেই সঁচা বুলি গ্ৰহণ কৰি কামত অগ্ৰসৰ হ'ব। আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ। কিন্তু আৰম্ভ কৰাৰ আগতে আপুনি 3টা দীঘল দীঘল উশাহ লওক আৰু লাহে লাহে বাহিৰলৈ ঠেলি দিয়ক। মোৰ ভিতৰলৈ যোৱা প্ৰতিটো উশাহেই মোৰ আত্মবিশ্বাস বঢ়াইছে। মোৰ ভিতৰলৈ যোৱা প্ৰতিটো উশাহেই মোৰ মনৰ সকলো নেতিবাচক চিন্তাক বাহিৰলৈ উলিয়াই নিছে, যাৰ বাবে মোৰ মনটো সম্পূৰ্ণৰূপে শান্ত হৈ গৈছে। মই ধন্যবাদ দিছোঁ সেইজন ভগৱানক যি মোক আজিৰ দিনটো দিছে, মোক উশাহ লৈ থকাৰ সুবিধা দিছে। মই ভাগ্যৱান কাৰণ মোৰ 2টা চকু আছে, যাৰ বাবে মই এই সুন্দৰ পৃথিৱীখনক চাব পাৰিছোঁ। ইমান সুন্দৰ মানুহ, ইমান সুন্দৰ প্ৰকৃতি, ইমান সুন্দৰ পৃথিৱীখনক মই নিজ চকুৰে চাব পাৰিছোঁ। মই ধন্যবাদ দিছোঁ ভগৱানক যি মোক এই সক্ষমতা দিলে যে মই ঘূৰি ফুৰিব পাৰোঁ। এই পৃথিৱীত কিমান এনেকুৱা মানুহ আছে যি খোজ কাঢ়িব নোৱাৰে, কিন্তু মই ভাগ্যৱান, ভগৱানে মোক সেয়া দিছে। মই মোৰ হৃদয়ৰ পৰা ভগৱানক ধন্যবাদ দিছোঁ। বৰ্তমান সময়ত মোৰ লগত যিবোৰ হৈ আছে, এয়া মোৰ ভালৰ বাবে হৈ আছে। মই স্বাগতম কৰিছোঁ আজিৰ এই দিনটোক, আৰু আজিৰ দিনটোক মই মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন হিচাপে গঢ়ি তুলিম। মই মোৰ জীৱনক লৈ বহুত সুখী। মই মোৰ জীৱনটো বহুত আনন্দত আছোঁ। মই সদায় কেৱল ইতিবাচক চিন্তাহে মনলৈ আনো। মই সদায় ৰাতিপুৱা ব্যায়াম কৰোঁ, যাৰ দ্বাৰা মই গোটেই দিনটো শক্তিৰে ভৰপূৰ হৈ থাকোঁ। মোৰ ওচৰত বহুত শক্তি আছে আৰু মই সেই শক্তিক ভাল কামৰ বাবে ব্যৱহাৰ কৰোঁ। জানি বা নজনাকৈ কোনোবাই যদি মোক বেয়া ব্যৱহাৰ কৰিছিল, আজি মই সকলোকে ক্ষমা কৰি দিলোঁ। মই বহুত বুদ্ধিমান। মই যি কামেই কৰোঁ সম্পূৰ্ণ বিশ্বাস আৰু হৃদয়ৰ পৰা কৰোঁ। মই এজন কঠোৰ পৰিশ্ৰম কৰা লোক আৰু মোৰ পৰিশ্ৰম কৰি বৰ ভাল লাগে। মই সেৱা জনাইছোঁ মোৰ পিতৃ মাতৃক যি মোক জন্ম দিলে। আজি দিনটো মই ভাল কাম কৰিম। মই মোৰ লক্ষ্য পাবৰ বাবে যিমানেই কষ্ট কৰিব লাগে সিমান কৰিম। মোৰ মনটো সম্পূৰ্ণৰূপে শান্ত হৈ আছে। মোৰ ওচৰত বহুত শক্তি আছে। মই মোৰ জীৱন আৰু নিজক
বহুত ভাল পাওঁ। মোৰ সেইজন মানুহক বহুত ভাল লাগে, যাক মই সদায় দাপোনত দেখোঁ। মই মোৰ ভিতৰৰ পৰা বহুত প্ৰেৰণা অনুভৱ কৰিছোঁ। মই আজি এনেকুৱা এটা কাম কৰিম যিটো মই অন্য দিনে কৰা নাই। বিপৰীত পৰিস্থিতিত মই সম্পূৰ্ণ শান্ত হৈ থাকোঁ। মই মোৰ জীৱনত কেতিয়াও খং নকৰোঁ আৰু দুশ্চিন্তাক মই মনলৈ আহিবলৈ নিদিওঁ। মই এজন হাঁহিমুখীয়া মানুহ। মই সকলো মানুহৰ লগতে সুখী অনুভৱ কৰোঁ। মোৰ মুখত সদায় এটা হাঁহি থাকে। মোৰ ভৱিষ্যতটো বহুত উজ্জ্বল হ'বলৈ গৈ আছে। মই বহুত ধনী হ'বলৈ গৈ আছোঁ। মই প্ৰেম আৰু সুখ বিলাই বহুত ভাল পাওঁ। মই মোৰ প্ৰতিটো ভুল কামৰ পৰাই শিক্ষা গ্ৰহণ কৰোঁ। মোৰ প্ৰতিটো দিনেই মোক মোৰ সুন্দৰ ভৱিষ্যতৰ ফাললৈ নি আছে। মই এজন আকৰ্ষণীয় আৰু সন্মানীয় ব্যক্তি। মই চুম্বকৰ দৰে ভাল বস্তুকে আকৰ্ষণ কৰোঁ। মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে মই যি কৰি আছোঁ এয়া সকলো শুদ্ধ আৰু মই যি কৰিম ইয়াতে পৃথিৱী মোৰ লগত আছে। সময় যেনেকুৱাই নহওক, মোৰ লক্ষ্য সদায় ইতিবাচক হয়। মই মোৰ লক্ষ্যক পাবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। মই সমাজত এজন সন্মানীয় ব্যক্তি আৰু মই প্ৰতিজন মানুহকেই সন্মান কৰোঁ। মই মোৰ জীৱনত বহুত কিবা কিবি শিকিব বিচাৰোঁ। অতি সোনকালে মোৰ সকলো সপোন পূৰণ হ'ব। যি হ'ব লগা আছিল সেয়া হৈ গ'ল। এতিয়া মোৰ লক্ষ্য তাতহে, যি হ'ব লগা আছে আৰু যি হৈ আছে। মোৰ দৰে মানুহ এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো নাই। মই শাৰীৰিক আৰু মানসিকভাৱে বহুত শক্তিশালী।